হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লৈ আহিছোঁ মূলাৰে সৈতে মাছৰ ৰেচিপি এটা। মই 4-5টা মূলা লৈ লৈছোঁ। ইয়াতে মই মাছ লৈ লৈছোঁ, লগত লৈছোঁ বিলাহী 2টা, নহৰু, জলকীয়া, পিঁয়াজৰ পাত আৰু পিঁয়াজ 2টা কাটি লৈছোঁ। এতিয়া মই মাছখিনি ভালদৰে ধুই হালধি নিমখ সানি ৰেডি কৰি লৈছোঁ। কেৰাহী এখনত তেল গৰম হ'বলৈ দিছোঁ আৰু মাছখিনি মই ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। এপিচ এপিচকৈ মই মাছখিনি বহাই দিছোঁ। মোৰ মাছখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই প্লেট এখনত উলিয়াই লৈছোঁ। মাছ ভাজি ৰখা তেলখিনিতে মই দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি আৰু জলকীয়া 2টা ফালি দিছোঁ। এতিয়া মই দি দিছোঁ ইয়াতে 1 চামুচ নিমখ। নিমখটো সোৱাদ অনুসৰি দি ল'ব আপোনালোকে। ইয়াতে দি দিছোঁ কাটি ৰখা বিলাহীখিনি। এতিয়া মই লাহে লাহে হেতাখনেৰে লৰাই দিছোঁ আৰু গেছটো ল' ফ্লেমত ৰাখিছোঁ। এতিয়া ঢাকনখন মাৰি দিছোঁ মই কিছু সময়ৰ বাবে। এতিয়া ইয়াতে দি দিছোঁ 1 কাপমান গৰম পানী। ইয়াতে দি দিছোঁ লগতে 1 চামুচ হালধিৰ গুড়ি আৰু যাতে হালধিখিনি ভালদৰে মিলি যায় সেইবাবে মই ভালদৰে মিলাই লৈছোঁ। আৰু ইয়াতে দি দিছোঁ মই 1 চামুচ জিৰা ধনিয়াৰ গুড়ি। মছলাটো আপোনালোকৰ হিচাপ অনুসৰি দি ল'ব। আকৌ হেতাখনেৰে মিলাই দিছোঁ। এতিয়া মই 4-5 মিনিটৰ বাবে ঢাকনখন লগাই দিছোঁ। বিলাহীখিনিও সিজি গৈছে আৰু এটা উতল আহিব ধৰিছে। এতিয়া মই ৰাউণ্ড শ্বেপত মূলা কাটি লৈছিলোঁ আৰু আলুও লৈছিলোঁ। কুকাৰত 2টা চিটিয়া হ'লে বইল কৰিছিলোঁ আৰু এইখিনি ইয়াতে দি লৈছোঁ। এনেদৰে মূলা আৰু আলুখিনি যদি সিজাই লয় তেনেহ'লে কম সময়তে তৰকাৰীখন হৈ আহে। এতিয়া মই জোখমতে অকণমান পানী দিছোঁ আৰু লগত ফ্ৰাই কৰি ৰখা মাছখিনি ইয়াতে দি দিছোঁ। ওপৰত মই দি দিছোঁ কাটি ৰখা পিঁয়াজৰ পাতখিনি। আৰু লাহেকৈ লৰাই দিছোঁ যাতে মাছখিনি ভাঙি নাযায়। আৰু পানীটো মই জোখ হিচাপতে ৰাখিছিলোঁ। তৰকাৰীখন এতিয়া মোৰ নমাব পৰা হৈ গৈছে। মই বাতি এটাত এতিয়া উলিয়াই লৈছোঁ। পাতলকৈ মই মূলা কাটি ভোট জলকীয়া তাৰি গাৰ্নিছ কৰিছোঁ। আৰু যদি ৰেচিপিটো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।